কিন্তু এটা ঘোষণা আছে এইমাত্ৰ মই গম পালো আমাৰ ইয়াৰ কমিটিৰ মেইন প্ৰেচিডেণ্ট কৰেন্দ্ৰ কলিতা তেওঁ হেৰাইছে তেওঁক য'তে পায় ধৰি পেলাই পিছফালে লৈ আহিলে হ'ল এনে ধেমালি কৈছো Open ka. So kuno. Majid ab kyun guys? I don't care. ঘূৰাই পাব নাপায় so don't go for it সেইটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক I don't care কথাটো হ'ল আমি এইটো বিচৰা নাই you cannot do it যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে CM হওক নহওক যোনে PM নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ গছ ৰুই আছোঁ আমাৰ গোটেই ফ্ৰেণ্ড ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5000 গছ ৰুওঁ তাৰপিছত গভৰ্ণমেণ্টৰ নোৰোৱে I challenge মোৰ লগত আহক you don't do it I'll do a revolution বিপ্লৱ কৰিম কি ঘণ্টা হ'ব তাত কোনে চাব গছবিলাক য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই আমি ভিখাৰী নহয় কিন্তু মই একো প্ৰতিবাদ নকৰোঁ মই কথা কওঁ বছ মোৰ কথা শুনিব লাগিব যদি নুশুনে মই জেং কৰিম কথাটো সেইটো সিক্ৰেট আছে নেকি আপোনাৰ যেটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব সামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যেটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো ওকে সাধাৰণ মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো বেসা পয়সা নাকি নাই পোৱা নাই কম ফিটিং হৈ আছো ফুটি কৰিও অলপ কম বুলি ফুটি কৰিলো ভাতটো খাই যাব ভাত ভাতটো কেলে সদায় খায় I'm asking why হিন্দী কিয় গাব নোৱাৰো ইংলিছ কিয় গাব নোৱাৰো না বিহু মঞ্চতে বিহু ইজ এ মিউজিকেল ফেষ্টিভেল ইয়াত সব গান গাব পাৰিছো জুবিন আমি বিহুৰ সময়ত আমি বিহু অসমীয়া গান গাম বেলেগ তুমি ফাংচনত তুমি হিন্দী গান গোৱা আমাৰ তাত কোনো আপত্তি নাই কি বিহুৰ মঞ্চত তুমি বিহুৰীয়া গীত গোৱা আধুনিক গীত পৰিৱেশন কৰা আমি নুনমাটি বিহু মানে যোৱা 53 বছৰ আমি আমাৰ যিটো আমি ঐতিহ্য আমি বজাই ৰাখিছোঁ সেইটো আমি চহৰতো আমি বজাই ৰখাটো বিচাৰিছোঁ আৰু তোমাৰ লগত আমি চুক্তিমতে আমি কৈছোঁ যে হিন্দী গীত পৰিৱেশন নকৰিবা না মোক নামাতিলে হ'ল তোমাৰ ইভেণ্ট মেনেজাৰ সিদ্ধাৰ্থৰ লগত সিদ্ধাৰ্থ তুমি কৈ দিয়া আগতে কোৱা সেইকাৰণে মোক নামাতিলে হ'ল আমি মই যি মন যায় মই সেইটোৱে গাম তুমি প্ৰগ্ৰেম নকৰিলেও হ'ব You cannot dictate me. ডিক্টেট নহয় তাৰ আণ্ডাৰষ্টেণ্ড কাৰণ 25 বছৰ 16000 গান মই গাইছো আপুনি কোৱা নাই এটা কথা কওঁ এটা কথা মই একদম চিধা মানুহ মোৰ কোনো ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা আপোনালোকে মোক পইচা দিব নালাগে মই যিখিনি গালো বছ আই এম গোয়িং অফ থেংক ইউ ভেৰি মাছ বাট আই লাভ ইউ মই আপোনালোকক ভাল পাওঁ মই এওঁলোকক ভাল নাপাওঁ এই কনষ্টিটিউশ্যন মই পলিটিচিয়ান নিচিনা হৈ গ'ল ন so bad let's sing
আজি সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে তেখেতে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই চলে 1.5 ঘণ্টা তেওঁ অদৰকে লেকচাৰ দিলে তেওঁ একো কাম নকৰে এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট শান্তিপূৰ্ণ অহিংস আমাৰ কোনো ল'ৰা ছোৱালী একো জেং কৰা নাই আমাক পিটিছে আমাক মাৰিছে 5টাকে ল'ৰা মাৰি পেলালে তাৰপিছত ক্ষমা খোজা নাই কিন্তু তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা কৰিলে